Hello everyone, koeta notun video swagatam. Dintu start hoye gol. Aji hospital jabologia hoise check-upot. Botorto bahut dhuniya korise, iman dhuniya road dise dekhise. Gari book korilu, oha nisinat korile. Ane phone korile ahilo bole. Bahirle ulai ahilo yar ekhono gari nai. Field khonat gote bon son ulai gol yat khelibole ratipo hodai ahi ase ekidin man. ঠিক আছে নহলে গৈ থাকো আমি এতিয়া হস্পিটেলত চেকআপ কৰি আৰু অলপ কাম আছে আজি এখিনি আপোনালোকক দেখাইছো দিনটো বহুত নৰমাল আজিকালি আমাৰ তথাপিও ভিডিঅ' বনাব চেষ্টা কৰিছো আপোনালোকে চাব আৰু এইবিলাক ভিডিঅ' আমাৰ হস্পিটেলত কাম গ'ল ভাতটো খাই ললো এতিয়া আমি ইয়াৰ পৰা ওলাও কি হৈ আছে এই এফলা আ কি হৈছে কি ইয়া দেই হ'ল আমাৰ দেই হ'ল তো আমাৰ কোন আজি দেই হ'ল আহোতে ৰ মামাম দি দিয়া মামাম খাবা মামাম খাব মানে ইঞ্চি দেই হ'ল তো আহোতে যা সু কই দেগে পাপা যাইলে পাপাই দেই কৰিলে মই দেই কৰা নাই মামাম দি একো খোৱাই নাই নি ৰাতিপুৱা যা দৈ খাবিগে যা গো হস্পিটেলৰ পৰা এই বৰ্তমান আহি পালোহি দুপৰীয়া হৈ গ'ল নেন্সি ইয়াত কৰিয়ে আছে নেন্সিকো আমি হস্পিটেল লৈ যাব লাগিব অলৰেডি পাছত ক্লিনিকত ইয়াৰ উঠতে কিবা এটা হৈছে কি হৈছে জানো ইনফেকশ্যন হোৱা নিচিনা হৈছে তো দেখাব লাগিব দেখাই গম পাম এতিয়া যাম বুলি ভাবিছিলোঁ কিন্তু বাহিৰত বহুত ৰ'দ হয় আপোনালোকে পাছত যাম দে নকৰ ভাল লাগিছে হৈ গ'ল হ'ব নেন্সি আমাৰ নেন্সি যাবলৈ ৰেডি হৈ গ'ল বাট গাড়ীয়ে বুক হোৱা নাই এতিয়ালৈকে নেন্সি আমনি লাগিছে ৰখি হ'ল আৰু তাৰপিছত এইটো আমাৰ ঘৰৰ পৰা পাৰ্চেল আহিছে ইয়াত চব্জি ঢেৰ কিবা কিবি আছে এইটো ঘূৰি আহি খুলিম তেতিয়া দেখুৱাম আপোনালোকক কি পঠাইছে বলক এতিয়া নেন্সিক হস্পিটেল লৈ যাওঁ আমি গোটেই তিনিটাই বেমাৰ হৈ আছোঁ মুনৰ গা ভাল নাই মোৰো গা ভাল নাই আমাৰ নেন্সিও গাটো ভাল নহয় ইয়াত ক্ৰিকেট খেলিব আহি গ'ল এতিয়া ইভিনিং ৰাতিপুৱাও খেলে গধূলিও খেলে আহি ইয়াত আজি বৰষুণ দিয়া নাই আজি বতৰটো ভাল সেইটোৱে আজি ধুনীয়া বতৰ কৰিছে এক ধৰা মানে আমাৰ অটো আহি গ'ল যাওঁ এক ধৰা নেন্সি কি হয় নম্বৰ নেন্সি ৰ 9218
ঢেকীয়া লাভাৰ ঢেকীয়াখিনি ক'লা পৰিলে নেকি নেখাই ক'লা হৈ গ'লে বেয়া হৈ গৈছে চাব লাগিব বোলো ইমানো মাজে মাজে ভাল ভাল আছে এইটো এনেকৈ ক'লা হৈ গ'লে ক'লা পাৰ্টটো এৰুৱাই কিনি হ'লেও মানে যিমানখিনি দিছিলে তাৰ আধাও নহ'বগৈ আৰু বাচিলে অলপ মানে ওলাবগৈ বেয়া হৈ গ'ল যে 3 দিনত এনেকুৱা হৈ থাকে নে ঘৰত দেখোন 3 দিন থৈ দিলে বেয়া নহয় নহয় আচলতে ইয়াত যিটো কভাৰ হৈ আছে যে অক্সিজেনটো নাই পোৱা চাগে মেবি সেইকাৰণে এনেকুৱা হ'ল অনো কেনেকৈ পঠিয়াব ফ্লাইটত পঠিয়াইছে আৰু 3 দিনত পাই গৈছে কালি নেমু দিয়ে দম দি পঠিয়ালে চোন এক পলিথিন নে এক পলিথিন দি পঠিয়াইছে ধুনীয়া শুনাইছে কালি নেমু চব ঘৰৰ ডাঙৰ ডাঙৰ হয় ন দম পঠিয়াইছে এক কেৰি বেগ পঠিয়াইছে এক পলিথিন কাজি নেমু বেচিব পাৰিম ভেকুৰী গুটি এইটো মই খাই ভাল নাপাওঁ এইটো বহুত তিতা ইটো তুমি যোনটো বহুত তিতা কোৱা এইটো আচ্ছা 2 জাতৰ দিছে এইটো ভাজি খায় তিতা থাকে আৰু এইটো দিছে 1 কেজিমান এইটো কি জানো গমেই নাপাওঁ কি দিছে এইটো ভোট জলকীয়া গোন্ধতে গম পাই গৈছো ভোট জলকীয়া ভাল হৈ আছে নে এতিয়া ভোট জলকীয়া বৰ সোনকালে বেয়া হৈ যায় নহয় হাৱাত মেলি দিব লাগিব ধুনীয়া হৈ আছে local and organic traditional গোন্ধটোৱে একদম কিবা লাগি গৈছে মায়ে খালি কেঁচা পঠিয়াইছিলে পকি গ'লগৈ হয়নে কেঁচা পঠিয়াইছিলে আগতে পকি গ'লগৈ মায়ে কৈছে ন কেঁচা পঠিয়াইছে ভোট জলকীয়া এটা দুটাহে পকা আছে এয়া তোমাৰ গুটি কঁঠাল গুটি ইয়াতো ওলায় কিন্তু ইয়াৰ কঁঠাল গুটিবোৰ খাবলৈ ভাল নহ'ব নিচিনা লাগে সেইকাৰণে আমি ঘৰৰ পৰাই মৰাইছোঁ এইবোৰ ঘৰৰ নিজৰ গছৰ কঁঠাল গুটি শুকুৱাব লাগিব হয়নে শুকুৱাই দিছে 1 কেজিমান হ'লেও বাহিৰত মেলিয়ে থ'ব লাগিব নহ'লে হেৰি হৈ যায় নাই এইটো কি বস্তু চা ভেঁকুৰ উঠি যায় কি আছে এইটো জলকীয়াখিনি পূৰা বনাইছে বনাইছে কি আহিলে এইটো হা খাবি নেকি তই ইমানে আছিলে আমাৰ অৰুণাচলৰ অসমৰ পাৰ্চেল মানে বস্তুখিনি অসমৰ ঘৰৰ আহিছে অৰুণাচলৰ পৰা মানুহকেইটা অৰুণাচলত আছে কাৰণে এইখিনিতে মেলি থ'ব লাগিব হাৱা পোৱাকৈ এয়া আছিলে আজি ভিডিঅ'টো আজি ইমানখিনিতে সমাপ্ত কৰি দিওঁ বিশেষতো নাই একো বাহিৰত যাব পৰা নাই আমি ক'তো সৰু সুৰা এইবিলাকে ঘৰৰ কামবিলাক আমি কৰি আছোঁ অফিচ যাব ষ্টাৰ্ট কৰিম আৰু লাহে লাহে ডক্টৰে মোক যাবলৈ কৈছে ইফালে ইফালে অলপ ঘূৰা ঘূৰি কৰিব কৈছে বাট লং জাৰ্ণি নহয় তো ইমানখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যাব আকৌ এবাৰ আশীৰ্বাদ কৰিব যাতে সোনকালে আমাৰ ভাল হৈ যায় মৰম দি যাব